কিনাৰত পাহাৰ কিন্তু পাহাৰ পৰ্বত হেল্ল' কি খবৰ ইমানেই বৰষুণ দিছে এইকেইদিন মানে বৰষুণৰ অকল ওলাই যাব নোৱাৰা হৈছোঁ তো ভাবিছিলোঁ ক'বনাৰ ফালে যাম বুলি ভিডিঅ' বনাবলৈ তো বৰষুণ বতৰৰ কাৰণে যাব নোৱাৰিলোঁ তো আজি ভাবিছোঁ যিমানে বৰষুণৰ কাটি কৰি হ'লেও আজি ভাবিলোঁ অকণমান যাওঁ ফুৰিবলৈ সেইকাৰণে অলপ কামতে যাম তো বৰষুণ বতৰ যিহেতু তো পাহাৰীয়া এৰিয়া তো চবফালে পাহাৰেই ধৰক এইফালে তো পাহাৰীয়া এৰিয়া কিছুমান আপোনালোকক দেখাম হয়তো ভালে পাব ভিডিঅ'টো চাই যাব আৰু দহটালৈকে তাই কামনা কাৰণে মুখত কি দেখিছেনে মুখত মানে তামোল মানে আমি অসমীয়া মানুহ তামোলেই খাওঁ বেছিভাগ বিশেষকৈ মই আৰু তামোলেই খাওঁ গুটখা চুটখা খুব কম পৰিমাণে মানে নাখাওঁৱে প্ৰায়ভাগ ক'ব পাৰি তামোলেই খাওঁ আৰু সেইকাৰণে মুখখন ৰঙা পৰি আছে বেয়াকৈ বেয়া নহ'ব আৰু ধৰক দেখাই আছোঁ আমি লগৰ যাম 4জন মানে অলপ কামতে যাম বাৰু পাহাৰীয়া এলেকা চাব দেখাই আছোঁ আপোনাক কি হ'ব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বৰষুণ বতৰত মানে পাহাৰীয়া এৰিয়াবোৰ তোমাৰ এনেকুৱা হয় যে মানে চবফালে কুঁৱলী ডাৱৰে আৱৰি থাকে গছ গছনি বা বৰষুণ পৰি থাকে ডাৱৰে আৱৰি থাকে ডাৱৰ থাকে মানে ডাৱৰবোৰ এনেকৈ ধৰিব পাৰে ওচৰত মানে এনেকুৱাকৈ ডাৱৰ থাকে তো সেইবোৰ ইমেজ দেখিবলৈ মানে বৰ এটা ধুনীয়া মানে দেখিবলৈ তাকে কিমানটো পাৰোঁ মানে চেষ্টা কৰিম দেখাবৰ কাৰণে বোলো কাৰণে ৰখি আছোঁ তেওঁ আহিব অলপ ইয়াতে আহিব আৰু ৰখি আছোঁ তাৰ কাৰণে তেওঁৰ কাৰণে তেওঁক লৈ গৈ যাব তো তেওঁৰ কাৰণে ৰখিয়ে আছোঁ আহিব আহি নাই বাৰু দিয়ক তো আমি 3জন আছোঁ আৰু এজন আহিব আমি সকলোৱে মিলি কিনে চাই থাকক ভিডিঅ'টো ইমানে বৰষুণ তাৰমানে আমাৰ আপাৰ আচামটো যোনটো পাহাৰীয়া এলেকা ধৰক সেইফালে পাহাৰীয়া এলেকাৰ ফালে বহুত অলপ কষ্ট মানে পূৰা বৰষুণ হৈ আছে চাওক অলপ ঘোলা গ'লে দেখা যায় পূৰা একদম বৰষুণ হৈ আছে মানে ৰাস্তাটো অলপ বেয়া পূৰা পানী কাৰণ ইয়াত কয়লা এৰিয়া যিহেতু ডাঙৰ ডাঙৰ গাড়ী কয়লা গাড়ী এদিকে পাৰ হয় অহা যোৱা কৰে তো সেইবাবে ৰাস্তাটো অলপ বেয়া আৰু বনাইছিলেহে বেয়া হ'লেই একো নাই ঠিক আছে এইটো হৈছে জাগুন ৰোড এতিয়া আমি জাগুন ফালে গৈ আছোঁ জাগুন ৰোড এইটো লিডু পাৰ হৈ কিনে সেইটো কাৰণে এখন আকৌ পাইছেহি বজাৰ হয় এখন এইটো চব বজাৰ কিনাৰ চাইডে বজাৰ বহি আছে চাওক কি ধুনীয়া লাগিছে দেখিবলৈ এতিয়া অকণমান বতৰটো ভাল কৰিলে বৰষুণ চৰষুণ এৰিলে বাৰু দেখিবলৈ চাওক পাহাৰটো কিমান ধুনীয়া লাগিছে গাড়ী চলাই আছোঁ সেইকাৰণে অলপ ভিডিঅ'টো বনাবলৈ অলপ কষ্ট হৈছে দেখিছোঁ ভালকৈ নহ'ব পাৰে আপোনালোকে বেয়া নাপাব ইমানেই দেখাব পাৰিছোঁ যেনে তেনে গাড়ী চলাই থাকিলে অলপ প্ৰব্লেম হয় সেইবিলাক দেখিছে দেখা পাইছে আপোনালোকে পাহাৰ আৰু ডাৱৰে লাহে লাহে ডাৱৰ আছে কিনাৰে চব চাফা চাফা দেখিবলৈ নাজানো কিমান ধুনীয়া অলপ মই যদি গাড়ী নচলাই বেলেগে চলাইছোঁ তেতিয়াহ'লে মই দেখাব পাৰিলোঁ নহয় দূৰ দূৰণিলৈ চাওক কেনেদৰে দেখিবলৈ পাব ডাৱৰ তো আহি ইয়াত অকণমান ৰখিছোঁ অলপ কোনোবা বা দোকানলৈ গৈছে বোলে কিবা কিবি আনিবলৈ যিহেতু বহুত দূৰ জাৰ্ণিং কৰিলোঁ
সেই অকণমান ৰখি লৈছোঁ। তো এতিয়া আহি পালোহি এজেগাত। তো সকলোবিলাক লগৰ যিমানখিনি আহিছিলে তেওঁলোকে কামত গৈছে আৰু মই অলপ বাহিৰত অলপ ফুৰিছোঁ। ডাঙৰ গীৰ্জাঘৰ বনাই আছে, গীৰ্জাঘৰ বনাই আছে। তো সেয়াই আৰু পাহাৰীয়া দিশা যিহেতু তো অলপ ফুৰিছোঁ আৰু তাত বনাই আছে চাৰ্চ। এইটো বাগানে পাহাৰীয়া এলেকাই চাৰ্জ হয় এইবিলাক পাইছে। এইবোৰ চব কিন্তু পাহাৰ দেই, এইবিলাক কিনাৰত এইবিলাক পাহাৰ। কিন্তু এইবিলাক যাবলৈ নোৱাৰিছোঁ কাৰণ বহুত ৰাস্তাটো বেয়া, অলপ দেখিছে চবফালে পানী। পাহাৰীয়া এৰিয়া যিহেতু ৰাস্তাটো চব বেয়াই থাকে, বৰষুণৰ খুব পিছলে ভাবিছিলোঁ কিন্তু বৰষুণ দিনত গাড়ী খুব কষ্ট হয় নিবলৈ পাহাৰীয়া এলেকাত। তো সেইদৰে ওপৰলৈ নাযাওঁ আৰু ইমানেই আপোনালোকক দেখালোঁ।